এটি বহুত নিন্দনীয় ঘটনা। তাতেও আমি যোৱাকালি গৈছিলোঁ। আমাৰ জিলাৰ উপসভাপতি তেখেত ৰাজু বসুমতাৰী বুলি আমি সকলোৱে তেখেতক জানো। আৰু তেখেতে অনলি যে UPPL দলৰ নেতা আছিল এইটো নহয়, এজন খেলুৱৈ হিচাপে ভালকৈ জনাজাত তেখেত। আমাৰ বিজনী ডিষ্ট্ৰিক্ট স্পৰ্ট এছ'চিয়েশ্যনৰ তেখেতে এজন জিলাৰ এটা এক্টিভ ৱৰ্কাৰ আছিল। যিদিনাখন তেখেতৰ তাত হত্যা হ'ল সিদিনাখন তেখেতে ডিষ্ট্ৰিক্ট স্পৰ্টছৰ কামতে প্ৰায় 10টা বজালৈকে কিবা এটা প্ৰগ্ৰামত তেখেতে জড়িত হৈ ঘৰলৈ গৈ থকা সময়ত বাটত এই দুষ্কৃতিকাৰীয়ে তেখেতক হত্যা কৰাইছে। আমি তাতেও ডিমাণ্ড কৰিছোঁ আৰু পুলিচ প্ৰশাসনে যোৱাকালি দেখিছোঁ ভালকৈ কাম কৰিছে আৰু আমি দোষীক কৰায়ত্ব কৰিছোঁ বুলি আমাক জনাইছে। তো আমি যাতে দোষীয়ে কোনো মানে হাত হাৰি যাব নোৱাৰে, তেখেতক এটা ন্যায় দিব লাগিব। আৰু যি পৰিৱেশটো মই কৈ আছোঁ, অলপ আগতে মই কৈছোঁ, যোৱা দিনত যি পৰিৱেশটো আছিল এইটো বিজনীয়ে হওক, কোকৰাঝাৰে হওক, ওদালগুৰি হওক, বাক্সাই হওক, এনেকুৱা পৰিৱেশটো আমি বিচাৰিছোঁ। যি সময়ত প্ৰমোদ বড়ো ডাঙৰীয়াই BTRৰ চিফ হিচাপে যে শাসন প্ৰণালীটো চলাইছিল, সেই সময়ত 5 বছৰত যে এটা শান্তিময় BTR আমি গঢ়ি তুলিবলৈ সক্ষম হৈছিলোঁ। কিন্তু আজিৰ সময়ত যিবিলাক ঘটনা হৈ আছে এইটো যাতে অহা দিনত নহয়। আমি সকলোৱে BTRৰ বাসিন্দা হিচাপে BTRৰ সকলো মানুহে BTRত ভালকৈ চিন্তা কৰি আমি আগুৱাব লাগিব। ৰাজনৈতিক দল হওক বা চৰকাৰী পক্ষই হওক বা প্ৰশাসনৰ মানুহে হওক বা আপোনালোকৰ মিডিয়াৰ মানুহে হওক, সকলোৰ মিলা প্ৰীতিৰ মাজত এটা ৰাইজক সন্তুষ্টি হ'ব পৰা আৰু ৰাইজে মুকলিকৈ মানে কাম কৰিব পৰা এটা পৰিৱেশটো আমি বনাব লাগিব। যি পৰিৱেশটো আজি যদি চলৰপাৰাৰ ঘটনা এটা হৈ গ'ল, বিজনীত তেনেকুৱা ঘটনাটো হৈ গ'ল, এনেকুৱা ঘটনা যদি হৈ থাকে তেতিয়াহ'লে আমাৰ এৰিয়াত এটা পৰিৱেশটো বিনষ্ট হ'ব। যাতে এই পৰিৱেশটো বিনষ্ট নকৰে সকলোৱে মিলি আগবাঢ়ি যায় এইটো আমি কামনা কৰিছোঁ। আৰু বিজনীৰ ঘটনাক আমি কেন্দ্ৰীয় কমিটি হিচাপে তীব্ৰ নিন্দা দিছোঁ। আৰু অহা দিনত মানে যাতে এইবিলাক ঘটনাটো আৰু নহয় তাৰ কাৰণে আমি সকলোৰে ওচৰত অনুৰোধ জনাইছোঁ।